পুনৰবাৰ স্বাগতম জনাইছোঁ চাইমন দীপ্তি ব্লগৰ অন্য এটি ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি মই আপোনালোকক দেখুৱাই আছোঁ ডিব্ৰুগড়ৰ লাহোৱালৰ যিটো জগন্নাথ মন্দিৰ আছে সেই মন্দিৰটো আজি মই দেখুৱাম, কাৰণ ৰথযাত্ৰাৰ আগদিনাখনৰ এইটো ভিডিঅ' হয় আৰু ৰথযাত্ৰাৰ আগদিনাখনৰ ৰাতি ইয়াত ডেক'ৰেশ্যন প্ৰায়খিনি হৈয়ে গৈছে মন্দিৰৰ। আৰু এয়া ওপৰ ভাগত চব লাইটৰ ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, সঁচাকৈ বহুতেই ভাল লাগিছে। আৰু এইপিনে অহাকালি যিখন ৰথখন ঘূৰাব, এই ৰথত দেখিছেনে বিভিন্ন ধৰণৰ ৰং বিৰঙীৰ ফুলেৰে ৰথখন সজাইছে। সঁচাকৈ অহাকালিতো চাবলৈ আৰু বেছি ধুনীয়া লাগিব। সেয়া চাওক। আৰু এই যিটো বাওঁপিনে দেখিছে, মানে অহাকালি জগন্নাথক ৰথৰ যে ঘূৰাই আনি কেনে ইয়াতে থৈ দিব, এইটো মাহীমাকৰ ঘৰ বুলি কয়। আৰু এয়া দেখিছেনে চেয়াৰবোৰ এনেকৈ আনি থৈ দিছে, চাগে আজিয়ে চব পৰিপাটিকৈ পাৰি থৈ দিব। আৰু এয়া যে দেখিছে, ইয়াত কালি ভোগৰ কাৰণে মানে যিটো প্ৰসাদ আগবঢ়াব খিচিৰি, সেইটোৰ কাৰণে চব্জি আজি ৰাতিয়ে কাটি থৈ দিছে, কাৰণ কাইলৈ যাতে প্ৰসাদ দিওঁতে দেৰি নহয়। আৰু এইপিনে খুৱাব, যিটো আপোনাৰ প্ৰসাদৰ কাৰণে খিচিৰি খুৱাব, ইয়াতেই খুৱাব। আৰু সেইটো কাৰণে ডেস্ক বেঞ্চবোৰ আজি ইয়াত এনেকৈ থৈ দিব। আৰু এয়া মন্দিৰৰ ওপৰত পিনে দেখিছেনে ইমান ধুনীয়া জ্বলোৱা নুমুৱা লাইটবোৰ লগাইছে। আৰু এই ভিডিঅ'টো মোৰ দেওৰ এজনে কৰি দিছে, কাৰণ মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁৱে, কাৰণ আমাৰ ঘৰৰ পিছপিনে পানী হৈছিলে আৰু ইমানেই বৰষুণ দি আছে এই দুদিন। আৰু আমাৰ ঘৰৰ চোতালতো পানী আহি গৈছে, সেইটো কাৰণে মই ৰাতি চাইমনক লৈ ওলাব নোৱাৰিলোঁ। তো সেইটো কাৰণে মোৰ দেওৰজনে এই ভিডিঅ' ক্লিপকেইটা বনাই দিছিলে, আৰু সেইটোৱে মই আপোনালোকক এতিয়া দেখাই আছোঁ। আৰু জগন্নাথ মন্দিৰটো বেক চাইডতে আমাৰ ঘৰ, চ' সেইটো কাৰণে মোৰ আৰু বেছি সুবিধা হৈছে ভিডিঅ' বনাবলৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তো শেষলৈ চাই থাকিব। আৰু এতিয়া মই আপোনালোকক মন্দিৰৰ তলৰ ভাগ দেখাই আছোঁ। আৰু ইয়াতে কালি জগন্নাথক ৰথৰ পৰা ঘূৰাই অনাৰ পিছত ইয়াতেই থোৱা হয়, এইটো মাহীমাকৰ ঘৰ বুলি কয়। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইপিনে আমাৰ খুৰীহঁতে আৰু সৰু সৰু বাচ্চাকেইটাই অহাকালি যিটো ৰথ ঘূৰাব যাব, সেইটোৰ কাৰণে এনেকৈ প্ৰসাদৰ পেকেট বনাই আছে, আৰু এনেকৈ প্ৰসাদবোৰ চবকে মানে বিলাই যাব। আৰু নেক্সট ডে আমিও এনেকৈ জীয়ৰী বোৱাৰী সাজি কাচি ওলাই আহিলোঁ ৰথ টানিবলৈ। আৰু এতিয়া মন্দিৰৰ আগলৈ গৈ আছোঁ। এয়া দেখিছেনে ভিৰ, কিমান মানুহ ভিৰ কৰিছে। আৰু লগত যে দেখিছে মোৰ ননদ হয়, আৰু লগত তাইৰ ছোৱালী মোৰ ভাগিনীজনী। কৃষ্ণ কৃষ্ণ হরে 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 রাম 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 হরে হরে। এয়া দেখিছেনে মানুহজনে, মানে মোৰ হাজবেণ্ডে মোক এৰি আগতেই খিচিৰি খাই ল'লে। এয়া পিছপিনে আমাৰ ওচৰৰ চবেই এনেকৈ খিচিৰি খাই আছে, মানে প্ৰসাদ, জগন্নাথৰ যিটো প্ৰসাদ দিয়ে সেইটো। আৰু এয়া আমাৰ ডাঙৰ বৌ হয় ঘৰৰ, আৰু এইপিনে আছে সৰু বৌ, আৰু এয়া মোৰ ননদ, আৰু এয়া লগতে ভাগিনীজনী। তো আমিও এনেকৈ ৰৈ আছোঁ খিচিৰি খাবলৈ। আৰু এতিয়া ময়ো খিচিৰি খাই আছোঁ, আৰু লগতে মোৰ দেওৰ। আৰু মই তাক এনেকৈ কৈ আছোঁ, ভিডিঅ'ত ওলাব কৈ আছোঁ, চা আকৌ ভিডিঅ'ত। তাৰপিছত এয়া মোৰ ননদ, লগতে ভাগিনীজনী, আৰু এয়া আছে লগত ডাঙৰ বৌ, এয়া সৰু বৌ, গোটেইকেইজনী লগ হৈ এনেকৈ খিচিৰি খালোঁ। আৰু এতিয়া এনেকৈ সকলোৱে মিলিজুলি কীৰ্তন কৰি আছে। আৰু এনেকৈ সকলোৱে মিলি কেনে কীৰ্তন কৰিলে নিশ্চয় বহুতেই ভাল লাগে, নহয় জানো? তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু শেষত আপোনালোকে ৰথযাত্ৰাও দেখা পাব। তো যদি এই ভিডিঅ'টো নতুন কোনোবাই চাই আছে, তো তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, আৰু শেষত যাতে বেল আইকনটো প্ৰেছ কৰি দিয়ে, কাৰণ মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই যাব। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। হরে 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 রাম হরে রাম
Hare Krishna, Hare Krishna, Krishna Krishna, Hare আৰু ময়ো এনেকৈ চবৰে লগত অকণমান কীৰ্তন গালোঁ। এয়া দেখিছেনে চবেই এতিয়া কীৰ্তন কৰি আছে, তো ময়ো অকণমান কৰিলোঁ। আৰু এইপিনে দেখিছেনে এই বৌজনীয়ে মোক মানে মাতি আছে, কৈছে একো নাই, চবেইতো কীৰ্তন গাই আছে, তো তুমিও আহা। কাৰণ মোৰ অকণমান লাজ লাগিছিলে, কাৰণ এয়া মোৰ বাবে প্ৰথম আছিলে, কাৰণ মই আগতে এনেকৈ ৰথ যাত্ৰা দেখা পোৱা নাছিলোঁ। তো সেইটো কাৰণে অকণমান লাজ কৰিলোঁ। পিছত ভাবিলোঁ একো নাই, চবেই কৰিছে, ময়ো অকণমান কীৰ্তন গাই দিলোঁ। আৰু এতিয়া দেখাই আছোঁ ৰথ যাত্ৰাৰ কাৰণে এতিয়া জগন্নাথক এনেকৈ ঝুলন দি দি ওপৰৰ মন্দিৰটোৰ পৰা তললৈ নমাই আনি আছে। এতিয়া জগন্নাথক ৰথত উঠাব। তো এয়া দেখিছেনে জগন্নাথক ঝুলন দি দি তললৈ নমাই আনি আছে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। এয়া দেখিছেনে ৰথ টানিবলৈ হাজাৰ হাজাৰ মানুহ ভিৰ কৰিছে। আৰু আজি ৰ'দটো সঁচাকৈ বহুত চোকা আছিলে অ'। মই আৰু মোৰ লগত ননন্দজনী আমি দুইটা এনেকৈ ৰথ টানি আছোঁ। আৰু বৌহঁতে বেলেগ এটা ছাইডত আছে, তো তেওঁলোকক মই দেখাব পৰা নাই। যদি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।